চিটি বাছত দেখিলে নহ'ব চহৰীয়া আইব পাৰ মৰমৰে মই যে গাঁৱলীয়া চলাহী কথা মই নুবুজো চহৰত নালাগে দিব মোক সঁহাৰি মৰমৰ। এই গীতটিত নায়ক নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে ৰূপম দাস আৰু কৰিশ্মা কৃতিয়ে। আমাৰ লগত আছে অভিনেত্ৰী কৰিশ্মা কৃতি। আমি তেখেতৰ সৈতে কথা পাতিম যে কেনেকুৱা লাগিছে আচলতে এই গীতটিত অভিনয় কৰি। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে খুব, মানে গানটো ভালেই হ'ব। আমি ৰাতিপুৱাৰ পৰা যিখিনি কাম কৰিলোঁ গোটেইখিনি চবে মিলি কেনে চবে লাগি ভাগি কৰিছোঁ বাৰু, চবৰে কষ্ট হৈছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু আগলৈকে আৰু বাকী আছে, এতিয়ালৈকে জাষ্ট অলপমানখিনিহে লোৱা হৈছে আৰু গোটেই দিনটো বাকী আছে। আশা কৰোঁ ভাল হ'ব। চলাহী কথা মই নুবুজো চহৰত নালাগে দিব মোক সঁহাৰি মৰমৰ যুৱগয়া তৰি দূৰত আৰু নাহিবা কাষত আৰু নাহিবা কাষত। বাকী তোমাৰ লিষ্টটো মানে চলি থাকিব, কিন্তু এইটো কি আছিলে ভয় লাগে সেই জানা তোমাক আকৌ গৈ তুমি তাইৰ ওচৰলৈ যাবা, ঠিক আছে? কেনেকৈ থাকিমে দূৰত বুলি ক'ব যেতিয়া তাই তোমাৰ বুকুত মূৰটো গুজি দিব। মানে ভাবিব একো পোৱা নাই, সেইটোৱে। কি ক'বা এই গীতটিৰ বিষয়ে? সুবাসনা দত্তৰ এটা খুব ধুনীয়া বিহুসৰীয়া গীত, আৰু বহাগ আহি পালেই আৰু একমাহৰ মাজত আছে। যিমান সোনকালে পাৰোঁ বিহুৰ আগতে ৰিলিজ কৰিবৰ কাৰণে, আৰু ভাল লাগিছে গানটো। অনুৰাগত হাঁহি হাঁহি তোৰ কথাকে পাতিছো, বহাগ বিহুৰ বতৰত আহি আছে এটি অতি সুন্দৰ শ্ৰুতিমধুৰ গীত, যিটো গীতে আপোনালোকৰ মন মুহিব। সেই গীতটিৰ কণ্ঠদান কৰিছে সুবাসনা দত্ত আৰু কণ্ঠশিল্পী মুনীন বৰুৱাই। আমাৰ লগত আছে এই গীতটিৰ এগৰাকী অভিনেত্ৰী, নায়িকাৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছে। আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ এই গীতটিত অভিনয় কৰি কেনেকুৱা লাগিছে? ভালেই লাগিছে। আজি প্ৰথমবাৰ অভিনয় কৰিছোঁ। একচুৱেলি মই মেকআপৰ হয়, তথাপিতো আজি অভিনয় কৰি এইটোত সঁচাকৈ ভাল লাগিলে। কি কৰিব পাৰিছোঁ নাজানো, আজি প্ৰথম ট্ৰাই কৰিলোঁ। ৰাইজে দেখা পাব আৰু জনাব আপোনালোকে কেনেকুৱা লাগিলে। ধন্যবাদ। পাছত দেখি দেখি তোৰ প্ৰেমতে পৰিলো, ইয়াৰ মাজত মনে মনে তোৰ ছবিটি আঁকিলো। গীতটিত অভিনয় কৰিছে এটি বাপেকৰ চৰিত্ৰত, আৰু তেখেত অভিনয় জগতত প্ৰথম খোজ দিছে। মানে তেখেত আচলতে এগৰাকী কণ্ঠশিল্পী, তেখেতৰ নাম হৈছে মাৰ্ক পল। আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এতিয়া। তেখেতৰ মনোভাৱ কি এই গীতটোৰ প্ৰতি, আৰু কেনেকুৱা অনুভৱ হৈছে এই গীতটিত প্ৰথমবাৰৰ বাবে অভিনয় কৰি, কি ক'ব? হয়, ধন্যবাদ। মই অভিনয় কৰিছিলোঁ আগতে, কিন্তু বহুত বছৰ মই কৰা নাই। আজি মোৰ ভাইটিহঁতে ক'লে মোৰ এটা এনেকৈ অভিনয় কৰিব লাগিব এটা কেৰেক্টাৰত, মই ভালেই পালোঁ কৰি। আৰু মই যোনটো কেৰেক্টাৰ কৰিছোঁ আচলতে ছোৱালী এজনীৰ বাপেকৰ কেৰেক্টাৰ,
খুব ভাল লাগিলে শ্বটটো কৰি শ্বটটো দি ভাল লাগিলে আৰু মোৰ কাৰণে এইটো এটা নতুন অভিজ্ঞতা আৰু গানটো নিশ্চয় ভাল হ'ব তাৰে কামনা কৰিলোঁ ধন্যবাদ ডেকা ল'ৰাৰে নে কথা বহুতৰে শুনিছো দুদিনতে এৰি যোৱা বহুতকে দেখিছো ভয় লাগে সেই চাগে প্ৰেমত পৰিবলে কি জানিবা মোৰো হয় এনোৱা জীৱনতে কেনেকৈ থাকিলে জীয়া ভাবি মই একো পোৱা নাই ভাবি মই একো পোৱা নাই হাই আজি নতুন গানৰ কাম এটা কৰিলোঁ আমাৰ কণ্ঠশিল্পী আছিলে মনিন বৰুৱা আৰু লগত আছিল সুবাসনা দত্ত সুন্দৰ এটা বিহু গীত আছিল আৰু তাতে মই অভিনয় কৰিব পাই খুব নিজকে আনন্দিত এটা সুন্দৰ গীত আৰু আপোনালোকে ৰাইজে গীতটো আদৰি ল'ব বুলি আশা কৰিছোঁ কৰিশ্মা কেইটি আৰু লগত আছে ৰবীনা আৰু লগত আৰু আছে আমাৰ বিনায়ক সিং ৰাজ ৰাইজে গানটো আদৰি ল'ব বুলি আশা কৰিলোঁ নমস্কাৰ তাইৰ ওচৰলৈ যাবা ঠিক আছে কেনেকৈ থাকিমে দূৰত বুলি ক'ব যেতিয়া তাই তোমাৰ বুকুত মূৰটো গুজি দিব মানে ভাবিব একো পোৱা নাই সেইটোৱে